meiteior ghor ei poristiti aru nahe aru শান্তিৰ সম্বন্ধ যিটো পিছ lamdam tamna leirabashu nangbu nungshi heima lamdam tamna leirabashu nangbu nungshi heima ima gumbi kana leite mafam khuding malimda na hompa na sulak pani na kanu da aibu thawai oi re bi hoi ma manipur hoi ma manipur thawai oi re bi hoi ma manipur hoi ma manipur thawai kaya pontha oi khi imagi ngam khai kan bada kanduna wari singduna thauna piri pangal oi ri nacha ai khoi gi ngashishu nijari aishu na famdagi na chana mingchat imagi purak tu na khulang laman sing jage hoi ma manipur hoi ma manipur hoi ma poknamdana pokpama pok asima cha ngaktani ai kho pumnamak hiyang hirel tana bagum leibak mingthol thamhau si ai kho pangalna mapok taret khudi kaungam dava oi jage malem imagi mafam damu khana lak jage hoi ma manipur hoi ma manipur hoi ma manipur hoi ma manipur
সেইটোত আমাৰ এটা বিশেষ সম্প্ৰদায় কুকি বুলি কয়, কুকি সম্প্ৰদায়ে অপ'জ কৰিছিলে। কুকি সম্প্ৰদায় এনেই ইহঁতি ST হয়, কিন্তু ইহঁতি ভাবিছে কি আমিও যদি মণিপুৰীসকল যদি ST হয়, ইহঁতৰ কথাবিলাক মণিপুৰীসকলে অকণমান শ্বেয়াৰত আহিব, সেইকাৰণে মানে ইহঁতি কুকি সম্প্ৰদায়ে প্ৰটেষ্ট কৰা আছিলে। তাৰপিছত সেইদিনা মানে মে মাহৰ 3 তাৰিখে পিছ ৰেলী এতিয়া হৈছিলে। মানে ট্ৰাইবেল বুলি ক'লে বাইদেউ ইয়াতে এটা কথা আছে, বহুতো মিডিয়াত এতিয়া বৰ্তমান ফলতে কেইটামান নিউজ প্ৰচাৰ হৈ আছে। তাৰমানে মেইটেই আৰু ট্ৰাইবেলৰ মাজতে মণিপুৰতে এটা সংঘাত চলি আছে বুলি কৈছে। একচুৱেলি এইটো নহয়, এইটো একচুৱেলি নহয়। মণিপুৰৰ more than 30 কমিউনিটিজ চাৰ্ভাইভিং তাতে আছে, বৰ্তমান আছে। তাৰে ভিতৰত অকল 2টা সম্প্ৰদায়ৰ মাজতে এতিয়া সংঘাতটো চলিছে, মেইটেই আৰু কুকি সম্প্ৰদায়। মাত্ৰ এই 2টা মানে সম্প্ৰদায়ৰ মাজতে। এই নাগা সম্প্ৰদায় আছে, মানে বিভিন্ন ধৰণৰ সম্প্ৰদায় আছে, ইহঁতক কোনো এটা সম্প্ৰদায় ইয়াৰ মাজত নাই। মাত্ৰ আমাৰ কুকি আৰু মিতেইৰ মাজতে এই সংঘাতটো চলিছে। এই সংঘাতটো লৈ এতিয়া যোৱা 3 তাৰিখৰ পৰা আজিলৈকে বহুতো মানে মেইটেইৰ ঘৰ মানে জ্বলাই দিছে, দোকান চোকান জ্বলাই দিছে। লগতে কুকিসকলৰ ডাঙৰ ডাঙৰ বিল্ডিং আছিলে, ইহঁতৰ জ্বলোৱা হৈছে। কুকিসকলৰ ইহঁতি খ্ৰীষ্টিয়ান নহয়, খ্ৰীষ্টিয়ানৰ চাৰ্চবিলাক জ্বলাই দিয়া হৈছে। আৰু মেইটেইসকল কিন্তু হিন্দু ধৰ্ম হয়, হিন্দুসকলৰ টেম্পলবিলাক কুকিসকলে ভাঙি দিয়া হৈছে। মানে সমান হৈ আছে। ইহঁতি আমাক এটেক কৰি আছে মণিপুৰীসকলে কুকিসকলক মানে এটেক কৰি আছে। এতিয়া বৰ্তমান বাইদেউ আমাক এইটোহে লাগে যে আমি বাহিৰত মণিপুৰত বসবাস কৰা মণিপুৰী নহয়, আমি অসমত বসবাস কৰা মণিপুৰী হয়। আমি এইটো লৈ আপোনাৰ ওচৰতে আহিছোঁ যে আমাক শান্তি লাগে। both the কুকি এণ্ড মেইটেই should be compromise। আৰু আগৰ দৰে আমাক মণিপুৰতে শান্তি লাগে, সিজনে সিজনৰ প্ৰতি মৰম স্নেহ দেখুওৱা। আৰু বাইদেউ আৰু এটা কথা আছে, আমি এনে ডাইৰেক্টটো আমি গভৰ্ণমেণ্টৰ লগতে টাচ কৰি সেই কথাটো এতিয়ালৈকে বুজা নাই। যাতে NRCৰ কথা এটা আছে, বহুতো কুকি সম্প্ৰদায়ৰ মানুহ বাৰ্মিজৰ পৰা আহি আমাৰ মণিপুৰত সোমাইছে বুলি কৈছে। কিন্তু সেই বস্তু NRC হৈ মানে যাতে এই খিলঞ্জীয়াৰ মাজৰ পৰা এই ইমিগ্ৰেণ্টবিলাক যাতে আঁতৰায়। সেইটো এটা হিন্দুৱে হয় মেইটেই, য'ত মানে অল আছাম মণিপুৰী ষ্টুডেণ্ট ইউনিয়ন ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে বৰ্তমান মানে যোনটো পৰিস্থিতি হৈ আছে আমাৰ মণিপুৰৰ, বৰ মানে দুখীয়, মানে চাবলগীয়া মানে নহয় যেন মানে। আৰু মানে ভাবিছে এই পৰিস্থিতি আৰু নাহে, আৰু এই পৰিস্থিতি বৰ্তমান শান্তিৰ নহয়। মানে যোনটো মানে আমি শান্তি বিচাৰি আছোঁ, মূল উদ্দেশ্য আমাৰ শান্তিটো হয়। ছেকেণ্ড কথা হৈছে আমাৰ যোনটো খিলঞ্জীয় কুকি, সিহঁতৰ মাজত মেইটেইৰ মাজত যোনটো মানে এতিয়া বৰ্তমান কাজিয়া হৈ আছে, য'ত মানে এতিয়া বৰ্তমান শুনা পোৱা গৈছে যে আমাৰ মণিপুৰীক মানে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে, য'ত মানে এতিয়া পলাই পিনে মানে অঘৰী ৰূপ ধাৰণ কৰিছে আমাৰ মণিপুৰী মানে সম্প্ৰদায়সকলে। যেন সেইকেইটা আমাৰ চৰকাৰে যি হিচাপে মানে বৰ্তমান কুকিসকলক সহায় কৰিছে, যোনটো আমি দেখা পোৱা গৈছে যে সিহঁতৰ কাৰণে আমাৰ বিভিন্ন ধৰণে সিহঁতক মানে সুৰক্ষিত স্থানলৈ নিয়া হৈ আছে কুকিসকলক। ঠিক তেনেদৰে আমাৰ মণিপুৰীসকলকো মই ক'ব বিচাৰোঁ, য'ত মানে বৰ্তমান নাই হোৱা, আমি যোনটো কণ্টেক্টত আছোঁ বা আমি বৰ্তমান মই তাতে মণিপুৰত থকা হয়, দেন ময়ো আহিব লগা হৈছে ইয়াত। চ' এইটো পৰিস্থিতি যে বৰ দুখীয় পৰিস্থিতি, য'ত মানে আমাৰ স্কুল কলেজৰ পৰা লৈ পিনে লগতে আমাৰ যোনটো ধৰ্মীয় আমাৰ মন্দিৰ আছে সেইবিলাকো মানে ভাঙি দিয়া দেখা পোৱা গৈছে কুকিসকলৰ ফালৰ পৰা। হয়, প্ৰথমটো আমাৰ খিলঞ্জীয়া কুকিসকলে আহি পিনে আমাৰ মণিপুৰীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। তাৰ ফলতে আমাৰ মণিপুৰীসকলে বহি থকা নাই যে আমিও কৰিম বুলি বৰ্তমান দুটাৰ মাজত কাজিয়া হৈ আছে। সেই কাজিয়াটো নহওক, চৰকাৰৰ প্ৰতি আমি সেইটোৱে বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ, য'ত মানে এই শান্তি হৈ থাকক, এই কাজিয়াটো শেষ হৈ থাকক, য'ত আগৰ নিচিনা মণিপুৰখন আমি বিচাৰোঁ, মানে সোণৰ মণিপুৰখন বিচাৰোঁ আমি। সেইটোৱে মানে অগ্ৰাম অভিজিত সিঙৰ নেতৃত্বাধীন চৰকাৰখনে মণিপুৰৰ খিলঞ্জীয়া যিসকল লোক আছে সেইসকলক মানে নিৰাপত্তা দিব বুলি ব্যৰ্থ হৈছে নেকি? মই ভবা মতে মানে যোনটো আমাৰ মণিপুৰ চৰকাৰক লৈ পিনে প্ৰথম কথা ক'ব বিচাৰোঁ, মণিপুৰ চৰকাৰে যোনটো মানে আমাৰ কৰিব বিচাৰিছে বা কৰা নাই, সেইটো আমি ইমান দেখি পোৱা নাই। য'ত মানে যিমান পৰিস্থিতি মানে বৰ দুখীয় মানে পৰিস্থিতি উৎপন্ন হৈছে। মণিপুৰ চৰকাৰে কুকিসকলক নিৰাপত্তা দিছে, বাকী হয়, কিছুমানে মিটেইৰ ওপৰত ইমান দিয়া নাই যিমানটো আমি দেখা পোৱা গৈ আছে। ঠিক তেনেদৰে আমাৰ সুচানপুৰ জিলাত তাত মানে যোনটো আমাৰ মণিপুৰী কমিউনিটিৰ ছোৱালী কিছুমান তাতে হস্পিটেলৰ নাৰ্ছিং কৰি শিকি আছিলে, তাহাঁতক ৰেপ কৰা হৈছে, তো মাৰি দিয়া হৈছে। ঠিক তেনেদৰে অত্যাচাৰ ক'তো বিশেষকৈ আমি দেখি পোৱা নাই, বা তেনেকৈ অত্যাচাৰ আমাৰ নিজৰ হয় ন, আমিও মেইটেই হয়। যে মই ভাবোঁ যে মেইটেই হিন্দুজখিনি আমি মানে ছেফ হৈ থাকিব লাগে, সেইটোৱে নহয় যে আমাৰ মানে শান্তি পৰিস্থিতিখন আমি বিচাৰোঁ বিশেষকৈ। আজি আপোনালোকে স্মাৰক পত্ৰ দিছিল? হয়, দিছিলোঁ।
স্মাৰকপত্ৰৰ যোগেদি আপোনালোকে চৰকাৰৰ পৰা কি বিচাৰিছে? আমি বিচাৰিছোঁ তাতে প্ৰথমত শান্তি বিচাৰিছোঁ, লগতে আমাৰ যোনটো মণিপুৰীৰ যোনটো ফৰেষ্টবোৰ জ্বলাই দিয়া হৈছে কুকিসকলে, খিলঞ্জীয়া কুকি, সেইখিনি আমি বচাব বিচাৰোঁ। মানে চৰকাৰৰ ওপৰত বিচাৰোঁ যে, আৰু তাৰ মাজতে আমাৰ এছ টিৰ ডিমাণ্ড এটা হৈ আছে বৰ্তমান মণিপুৰত। দেন আমি মেইটেই হিন্দু, আমি ইয়াৰে বাসিন্দা, যেন সেইকাৰণে আমি বিচাৰোঁ যে সেই ডিমাণ্ডখনক চৰকাৰে আমাৰ প্ৰতি অলপ চায়, য'ত এছ টিৰ প্ৰতি। শান্তিৰ সমলৰ যিটো পিছ ৰেলী বৰ্তমান যিটো মণিপুৰত চলি আছে হিংসাত্মক ঘটনা ভাইলেঞ্চ যিটো সেইটো আমি শান্তি বিচাৰোঁ। কাৰণ কুকি কমিউনিটি আৰু মেইটেই কমিউনিটিৰ মাজত যিটো হিংসাত্মক ঘটনা চলি আছে সেইবোৰ বন্ধ হ'ব লাগে। আমি ইমানখিনি আহ্বান কৰিব আহিছোঁ চৰকাৰক যে শান্তি বিচাৰোঁ, ইমানখিনি আৰু ক'বলগীয়া ইমানখিনি আগৰ পৰিস্থিতি যিটো শান্তি বিৰাজ স্থাপন হয় সেইখিনি বিচাৰোঁ। Nasi ako laise peace rally ni santi damakta laini haji ako imphal hauji uji Churachandpur dei sinba mafam khudi muda zoom kai ama mai thana mayam ni haidi zoom pham kaya haidi mai thadon mafam amada sakai se kuno sei santi pami aro sarkar aina request of jai jan nasi santi peaceful oina ba hana maina kuno oina mai damakta hanna request tawi ahlan ko jai